ছয়টা চাৰিটা হৈছে মই উঠিলোঁ মানে আজি বহুত দেৰি হ'ল তাতে ঘুমটি সাৰি মানে লৈ মাতা নাই মায়ে তো তাৰপিছত আৰু কলেজ যাব লাগিব না তো উঠছোঁ কামবিলাক কৰিলোঁ কৰি কিনে পানী এতিয়া এইটো মুচি ল'ব এইটো তোমাৰ মোৰ ৰুমটো ভালে থাকে তোৰ মাতে খচি থাকে কিন্তু তাই মোৰ ৰুম থাকে তো এতিয়া মুচি কিনে গা চা ধুই কিনে আহিছোঁ কলেজ যাবা দেখি আছোঁ দেই দিলোঁ এতিয়া পিছত 7টা মিনিট হৈছে মোৰ কাম হ'ল মই মাৰ কাপোৰো দিলোঁ মোৰ কাপোৰো দিলোঁ এতিয়া মই কলেজ যাব লৈছোঁ হস্তে মুচলোঁ এয়া হস্তে মুচলোঁ এতিয়া মই কলেজ যাবলৈ আছোঁ তো দেখাই আছোঁ দেই ভাত চাত খাই কিনে যাই দেখাইছোঁ এতিয়া মই মানে কলেজ যাবলৈ গৈ আছোঁ কলেজত এতিয়া আমাৰ ৰাস্তা তো বাজিল 8:30 বজাত বাজিব তো মই যাম নটাতে গাড়ীত তো গৈ আছোঁ বলক গৈ আছোঁ গাড়ীত কলেজত মানে অকলে ঠিক আছে Ini kibali ka na ini kibali ko pa rin no. Kala masuk kalau berbayar sih. Kalau dari kita ini boleh. Kamu puri macam orang saya atau dekharin dia saya. Sampai sana na. Ay, pasok tayo na. Kalau dia sendiri baik tapi alat diri kayak gitu. Jadi kita harus tak. Aku ya itu sih harus kepala. Kita cari. বিজত তলত যাই আছোঁ তো পাম আৰু অলপ গৈ আছে ঠিক আছে নাই আজি মন্দিৰত যাব পাৰিলোঁ কিন্তু মই ভাত খাই না ভাত খাই মোৰ নিজে ভাল নালাগে নাযাওঁ দেখা নালাগিব ঠিক আছে কালি ৰ'দত থাকিব ৰ'দত থাকি থাকি দেখিছে কলা থকা টানি লৈছোঁ অকণমান যাব লাগিব খোজকাঢ়ি গৈ আছোঁ কিমান মানুহ গৈ আছোঁ চাওক ইমান মানুহ আহিব দেখিছে না গৈ আছোঁ এই কলেজ কোনোবাই দেখিছোঁ তো কলেজ আমাৰ অকণমান বেয়া লাগিছে পানীটো নাখাওঁ মই ইয়াতে এটা বৰফ খাম কিনি কিনি গাখীৰৰ তাত আনি গৈছোঁ ঠিক আছে মোৰ কি গৰম আছে চক মাই কি ধৰিছোঁ আইচক্ৰীম খাম অলপ দি যাম ঠিক আছে পাইছোঁ বাদ মই কৰিব নোৱাৰিলোঁ মোৰ ডকুমেণ্টছ নাই এইটো নহ'লে আৰু কালি কালি কৰিব ঠিক আছে মই লাইব্ৰেৰী কৰিছোঁ লাইব্ৰেৰী টাউন লাইব্ৰেৰী চব দেখাইছোঁ মই ঠিক আছে এই ইয়াত আছে আৰু এই বিল্ডিং মানুহ ঠিক আছে কৰি আছে কলেজ এখন
ঘৰত যাওঁ আমি ঘৰত যাওঁ হ'ল পৰা আহিলোঁ কালি আৰু দেখছি না মই একেবাৰে পৰি গৈছোঁ পাকাত একদম পাৰি নাপাৰা পৰিছোঁ কাপোৰ ধুব লাগিব কালি কলেজ যাব লাগিব মানে আজি কাম এটা নহ'লে মই কিমান নিবা পাৰি গৈছোঁ তো এতিয়া মস্ত গম পাইছোঁ গম পাইছি না জীৱনত বা বহুত দিনৰ মূৰত কলেজত গ'লোঁ না একদম পৰীক্ষা পাবলৈ যোৱা নাছিলোঁ তই আজি একদম মানে ৰঙা পাৰি এনেকুৱা গৰম পালে না কেতিয়াবা খতম হৈ থাকিম মই পালে দক গা চাম ফাৰ্ষ্টত থুই আহিলে তো এতিয়া মই শুম তো আজি বাপ জীৱনত মানে এনেকুৱা গৰম পাইছোঁ আজি বা কম গৰম দিছে দে মানে বহুত দিন যোৱা নাছিলোঁ গৰমত ওলোৱা নাছিলোঁ তো আজি বা একদম মৰি যোৱা পাইছোঁ তো আজি মই একদম মানে অসুস্থ হৈ গৈছোঁ তো মই এটা খুব ভাত পানী খাওঁ নাখাওঁ ইচ্ছা নাই খাব মন গৈছে কিন্তু চাওঁ কি হয় তো এতিয়া বাই টাটা ফিনকন আজি কাৰণে বাই বাই গুড নাইট